হেল্ল' ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনালোঁ। পিকনিক খোৱাৰ একেবাৰে ইচ্ছা নাছিল, কাৰণ মোৰ বাবে 2024 বৰ্ষটো একেবাৰে বেয়া আছিল। কিন্তু লগৰীয়াবোৰে যেতিয়া লগ ধৰিলে, নোযোৱাকৈ থাকোঁ কেনেকৈ। কেইজনীমান ছোৱালীয়ে এদিনতে আয়োজন কৰা পিকনিক আছিল যদিও সকলোৱে লাগি ভাগি পিকনিকটো সফল কৰি তুলিলোঁ। আৰু ঠাইখিনি পায়েই আমাৰ মনটো খুব ভাল লাগিছিলে। ওচৰত পানীৰ ব্যৱস্থা আৰু ইমান ৰ'দ দি আছিল যদিও সেই ঠাইডোখৰত ছাঁ পৰি আছিলে। গৈ পায়েই সকলোৱে নিজৰ নিজৰ কামত ধৰিলোঁ। মই আকৌ মাজে মাজে ভিডিঅ' কৰিছিলোঁ যদিও কাম নকৰা নহয় দেই। দেখিছেনে পৰিৱেশটো কিমান ধুনীয়া। জুইকুৰা আকৌ আমাক ই ৰিক্সাত বস্তু নিয়া দাদাজনে ধুনীয়াকৈ জ্বলাই দিলে। প্ৰথমতে গৈয়ে জুইকুৰা জ্বলাই আমি চাহৰ ব্যৱস্থা কৰিলোঁ। আৰু চাহৰ লগত খাবলৈ কমলা, আপেল কটাত একেবাৰে ব্যস্ত ৰিঞ্জুমণি, শান্তি, ৰিমজিম, লিজা, মুঠতে সকলো ব্যস্ত। এইজনী আকৌ মেঘালী, তাই অকণমানি বেবী এটা আছে যদিও পিকনিক খাবলৈ আকৌ স্কুটি লৈয়ে কিছু কষ্ট কৰি আহিছে দেই তাই। আচলতে বন্ধু বান্ধৱীৰ লগত কটোৱা সময়বোৰ সঁচাই বেলেগ। এই সময় কেতিয়াও ঘূৰি নাহে। কিমান যে ফূৰ্তি কৰিলোঁ সেইদিনাখন, কিমান যে কথা পাতিলোঁ। হাঁহি ফূৰ্তি কথাৰ মাজেৰে পাচলি কাটোতে যে বহুত দেৰিয়ে হৈ গৈছিলে, যিহেতু সকলোৰে ঘৰবোৰ দূৰত দূৰত আৰু সকলোৱে স্কুটি লৈ আহিছিলে। পাছত মেঘালী যে কণমানিটো ইমান ঠাণ্ডা, অকলে অকলে খেলি থাকে। যিমান পাৰোঁ সকলোবোৰে ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। পাছত চাবলৈকে মন যায় কেতিয়াবা সময়বোৰনো কেনেকৈ কটাইছিলোঁ। কিমান যে কথা ওলাইছে, কথাৰ অন্তই নপৰে। চাহ খোৱাৰ পাছতেই আহিল আকৌ এবাৰ কমলা খোৱাৰ পাল। টেঙা খাই আমি সকলোৱে ভাল পাওঁৱেই, এনেকৈ আকৌ লগে ভাগে খোৱাৰ আমেজটো সুকীয়া নহয়নে বাৰু। এয়া আকৌ শান্তিয়ে কেৰাহীত তেল দিলেই তাই আকৌ মাংস বনোৱাৰ দায়িত্বটো লৈছিলে। আমি সকলোৱে যোগাৰ কৰি দিলোঁ আৰু তাই বনালে। মেঘালী আকৌ এইবোৰত বৰ এক্সপাৰ্ট। কিবা ভাত বাঢ়ি দি সকলোকে একেবাৰে চিঞৰি আছে, তহঁতি ক'ত ফটো মাৰি আছ বহি বুলি। যিহেতু তেতিয়া সময় 3টাই বাজিছিলেগৈ। সকলোৱে মিলিজুলি মুঠতে হাঁহি ফূৰ্তিৰ মাজেৰে এসাঁজ খালোঁ। আৰু বছৰৰ শেষ বুলি দিনটো একেলগে কটালোঁ। মোৰ জীৱনত ঘটি থকা সৰু সৰু মুহূৰ্তবোৰ মোৰ কেমেৰাৰ সহায়ত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, যিহেতু সেইবাবে এই মুহূৰ্তবোৰ ধৰি ৰাখিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট এটা কৰি যাব। মোৰ ভিডিঅ'টো শেষৰলৈকে চাই থকাসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। লগতে নতুন বছৰৰ শুভেচ্ছা সকলোকে জনাইছোঁ। আজিলৈ আহিছোঁ, বাই।